हेलो फ्रेंड्स, वेलकम टू मिस्टर डीजे यूट्यूब चैनल। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত ধামাদাৰ হ'ব। আমাৰ ঘাগৰ কলাখোৱা ঘাগৰ সুবাঞ্চী নদীৰ ভিতৰত মই আছোঁ, মানে নদীৰ কিনাৰত আছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছোঁ, এই মোৰ টমটমটো ইয়াতে পাৰ্ক কৰি লৈছোঁ আৰু মই যাম এইপিনে। বালি 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 সেইপিনে বালিয়ে বালি বালিয়ে বালি চালো। তো গাইজ, আপুনি এই পানীবিলাক চাই কেনেকুৱা ফিলিং আহিছে আপোনাৰ কমেণ্ট কৰি কওক। কৈছোঁ আপোনালোকে চাওক, চাৰিওপিনে এইপিনে পানীটো পাওঁগৈ আৰু চাৰিওপিনে বালিয়ে বালি যে মৰুভূমিৰ মাজত মই আছোঁ। অ' মাই গড, আনবিলিভেবল ভাই, এনেকুৱা মজা লাগিছে। আৰু কেইদিনমানৰ পাছত দলং বনাব পৰা হৈ যাব। আমাৰ ঘাগৰ দলংটো হৈ যাব। ঘাগৰ দলং বননা চাহিয়ে, ঘাগৰ দলং বননা চাহিয়ে। এতিয়া একদম পূৰা যদি দলং বনাবলৈ হয়, এতিয়া মজা হৈ আছে দলং বনাবলৈ। কেলে বুলি ক'লে গোটেই চাৰিওপিনে অকল বালিয়ে বালি বালিয়ে বালি, অকল এইডোখৰতে পানী অকণমান আছে, চাৰিওপিনে বালিয়ে বালি বালিয়ে বালি বালিয়ে বালি 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 বালি। সেইবাৰ মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ যে আমাৰ ঘাগৰ কলাখোৱা গাঁওখনত এইবাৰ আপোনালোকে পিকনিক খাবলৈ আহক। 2022 চনৰ 1 তাৰিখৰ দিনা, 1 জানুৱাৰীৰ দিনা আপোনালোকে আমাৰ এই ঘাগৰ সুবাঞ্চী গাঁৱত আপোনালোকে পিকনিক খাবলৈ আহক। এনেকুৱা মজাদাৰ জেগা আপোনালোকে এনেকুৱা চাই ভাল পাব। ইয়াত একদম আগত আপোনালোকে ভাবিছিলে যে ঘোঁৰা আছে, ঘোঁৰাত কেনেকৈনো পিকনিক খাম। সেইবাৰ কিন্তু এইটো নহয়, এইবাৰ গোটেই বালিচৰ এই আপোনালোকে দেখিছে গোটেই বালি, মজা মজা মজা। আৰু ইয়াত পিকনিক খাবলৈ বহুত সুবিধা হ'ব। আপোনালোকে পানী চানীৰ পৰা ধৰি অল এভৰিথিং ফ্ৰী, এনি ফ্ৰী। আপোনালোকে ইয়াত পিকনিক খাবলৈ আহক আৰু বহুতো ভাল জেগা হৈ পৰিছে। এইপিনে চাওক, একদম নকওঁৱে আৰু মানে পূৰা এইবাৰ ফেচিলিটি পূৰা দিছে। আমাৰ গংগা মায়ে পূৰা ফেচিলিটি দিছে আপোনালোকক এইবাৰ আমাৰ ঘাগৰ সুবাঞ্চীৰ পাৰত পিকনিক খাবৰ কাৰণে। তেতিয়াহ'লে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে 2022 চনৰ 1 জানুৱাৰীত আপোনালোকে ইয়াত পিকনিক খাবলৈ আহক। বহুত মজা প্লেচ হৈ গৈছে। আৰু এয়া কি জাল জানো, বেং জালেনি, কুকুৰা জালেনি, মুৰ্গী জালেনি, কি জালেনি, চৰি অলপ ধেমালি কৰিছোঁ। একচুৱেলি বেং জাল বুলি কয় নেকি এই জালটোক। ইয়াত বহুতো ডাঙৰ ডাঙৰ বৰালি পোৱা যায় চাগে, মই নাজানো। ইয়াক বিশেষকৈ দিনত বোৱা নাযায়, এইটোক বিশেষকৈ ৰাতি বোৱা হয় এই বেং জালটোক। আমাৰ গাঁৱলীয়া পৰিৱেশত একচুৱেলি নদীৰ কিনাৰত থকা মানুহে এইবিলাক বুজি পায়, কেনেকৈ ভাব লাগে, কিমান টাইমত কেনেকুৱা মাছ লাগে ইয়াত, আৰু কোনটোত ছাইডত বেং জাল পাতিলে ভালকৈ ডাঙৰ ডাঙৰ মাছ লাগে। এইবিলাক একচুৱেলি আমি নাজানো, আমি জালোৱা মানুহ নহয়তো। আমাতকৈ ডাঙৰ মানুহ আছে বা কোনোবা আমাতকৈ বেছি জনা বুজা জালোৱা মানুহ আছে, চ' ইহঁতি গম পাব। আৰু এতিয়া এয়া দুখন নাও আছে সৰু সৰু। এতিয়া ঘাগৰ নদীটো একচুৱেলি এইটোৱে ঘাগৰ নদী, একচুৱেলি নহয়, এইটোৱে ৰিয়েল ঘাগৰ নদী। আৰু মই যোনটো পাৰত আছোঁ এইটো হৈছে আমাৰ লখিমপুৰ ঘাগৰ কলাখোৱা, আৰু সিপাৰটো হৈছে লখিমপুৰ মিৰিজীয়ৰী ঘুনাসতি গাঁও। অ' মাই গড, ইয়াততো আৰু দলং এখন বনাই দিব পাৰি, কাঠৰ দলং নহ'লেও বাঁহৰ দলং বনাই দিব পাৰি। আৰু থুইকিয়ালে পাই যাব ন। মানে বহুত বেলেগ হৈ গ'লগৈ আমাৰ ঘাগৰ নদীখন। একচুৱেলি ফেৰী চলাব পৰা অৱস্থাত ইমান নাইগৈ, মানে ফেৰী ক'ৰবাত মাজে সময়ে লাগিয়ে যায় চাগে। ফেৰী ইয়াত নচলে, সেইপিনে আগত চলে, কোনডোখৰত চলে নাজানো ইমানকৈ। মই আগত চলে বুলি শুনিছোঁ, আগত বোলে ভালকৈ ফেৰী চেৰী যাব পাৰে, ইয়াত বোলে নোৱাৰে। ইয়াত আৰু কেনেকৈ যাব ন, ইমান বালিডোখৰত কেনেকৈ বাইক চলাব, কেনেকৈ মানুহ খোজকাঢ়িব, কেনেকৈ চাইকেল ঠেলি নিব। চ' ইয়াতকৈ মানে এইপিনে ঘৰৰ কাষে আগলৈ উজনিলৈ গৈ থাকে, আৰু উজনিলৈ গৈ সিপাৰ পাৰ কৰাই দিয়ে। ইয়াততো নোৱাৰি ন, ইয়াত পূৰা প্ৰাচুদেনি পাৰিব লাগিব।
আপোনালোকক কৈছোঁ যোনে যোনে মোৰ ভিডিঅ'টো এতিয়া চাই আছে তেওঁলোকক কৈছোঁ 2022 চনৰ 1 জানুৱাৰীৰ দিনা আমাৰ ঘাগৰ সুবনশ্ৰী পাৰত আপোনালোকে পিকনিক খাবলৈ আহক এনেকুৱা মজাদাৰ প্লেচ আপোনালোকক কৈ দিলোঁ আৰু আপোনালোকে ইতিমধ্যে চালে কিমান মজা প্লেচ হৈ আছে চ' আগৰ নিচিনাকৈ ইয়াত কোনো ঘোঁৰা চৰা নাইকিয়া হৈ গ'ল ঘোঁৰা আছে যদিও ঘোঁৰা চেলামি কাটি থোৱা আছে আপোনালোকে এই চেলামিটোদি নামি আহি এই বালিচৰত আপোনালোকে মজাদাৰকৈ আপোনালোকে পাৰ্টি খাব পাৰিব চ' ইয়াকে মই ক'বৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ মাজত আপোনালোকে লাইক কৰিব লাইক আৰু এতিয়া বেলি অস্ত যাওঁ মানে ভেৰি ছানছেট সৌ অৱস্থা হৈছে মানে বেলি পৰু অৱস্থা হৈ গৈছে আৰু এতিয়া ঘৰলৈ গৈ আছোঁগৈ এয়া বালিচৰৰ মাজত অকলে মানে পগলা মানুহৰ দৰে ভুকি আছোঁ অকলে আপোনালোকৰ কাৰণে ভুকিছোঁ আপোনালোকে চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি ল'ব আগতীয়াকৈ তেতিয়াহে মোৰ মানে ভিডিঅ' বনাবলৈ ভাল হ'ব ন মোৰ মানে মনটোৱে তেতিয়াহে ভাল লাগিব যে মোৰ ভিউৱাৰ্ছ আছে মোৰ ছাবস্ক্ৰাইবাৰ আছে সেই বুলিয়ে নহয় আৰু মই যে গাঁৱৰ বা এনেকুৱা নতুন জেগাত গৈ মোৰ বহুত ভাল লাগে সেইটো কাৰণে এইটো ফিলিংছটো আপোনালোককো দিব বিচাৰোঁ চ' আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ৰেড বাটন বেল আইকনটো দবাই থৈ দিব অল নটিফিকেশ্যন দবাব লাগিব তেতিয়াহে মোৰ মানে ভিডিঅ'কেইটা আপোনালোকে কণ্টিনিউ খাই থাকিব তেতিয়াহ'লে আজিলৈ এৰিছোঁ বাই আৰু লগ পাম ইয়াৰ নেক্সট ভিডিঅ'